জীৱন অষ্টম বাৰ্ষিক ৰাতি বিহুৰ এই পৰম্পৰাগত ঢাল পৰিষদ লগতে বিস্তৃত কাৰ্যসূচী উদযাপন কৰা হৈছে। এয়া আপোনালোকৰ মাজত নানাৰঙী বিহু আৰু ডেকা গাভৰু এই সেউজ বননিত আপোনালোকৰ সন্মুখত জাগে জাগে মৰাণ গাভৰু মৰাণ ডেকাসকল কলীয়া বিহু মুগা মেখেলা বুকুত মেথিলে সোণত সুৰতা চৰাই সুন্দৰ ৰূপত প্ৰৱেশ কৰিছে মৰাণ যুৱতীসকল মৰাণ যুৱকসকল জাতীয় সাজপাৰ পৰিধানেৰে আমাৰ খেলপথাৰ প্ৰৱেশ কৰিছে আমাৰ মৰাণ ডেকা-গাভৰুসকল প্ৰকৃতিৰ লগত সহাৱস্থান কৰি গছের বিরিখে নৌকা ফলালে আর মরাণ ডেকা-গাভৰুসকলে আনন্দত মগ্ন হৈ মতেৰে হৈ ৰাতি বিহুৰ জৰিয়তে গছ তলৰ বিহুৰ জৰিয়তে তেখেতসকলে নিজস্ব কলাকৃষ্টিখিনি ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিছে। বৰ্তমান সময়ত কৰি জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি আচাৰ নীতি পৰম্পৰা প্ৰায় গ্ৰহণ কৰিবলৈ গৈ আছে। এনে সময়তে সাধকসকলে তথা বিভিন্ন জাতি জনগোষ্ঠীৰ কলাকৃষ্টিখিনি বাস্তৱত জীয়াই থবৰ কাৰণে সাধকসকলে বিশেষ প্ৰচেষ্টা কৰি ৰাখিছে আৰু এই প্ৰচেষ্টাসমূহৰ অংশ বিশেষ হিচাপে আজি কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ অষ্টম বাৰ্ষিক ৰাতি বিহু আনুষ্ঠানিকভাৱে যিখিনি অনুষ্ঠান আয়োজন কৰা হৈছে আমি এইখিনি ৰীতি নীতি আচাৰ পৰম্পৰা আমাৰ দেখুৱাটো সম্ভৱ নহয় যদিও আমি পাৰ্যমানে আমাৰ ডাঙৰ সমাজত ৰচিত হোৱা ৰাতি বিহুখিনিক আমি উপযুক্তভাৱে উপস্থাপন চিন্তা কৰিছোঁ। আমি সংবাদ মাধ্যমৰ জৰিয়তে বিশ্বজুৰি প্ৰচাৰ লাভ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আমি চেনেলৰ জৰিয়তে আমি পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াব বিচাৰিছোঁ। গতিকে আমি আমন্ত্ৰণ জনাই আনিছোঁ পৰাগ শ্ৰেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞানে ইতিমধ্যে তেখেতে আমাৰ মাজত পৰিচয় হৈছেই। এই খন্তেক সময়ৰ পিছত আমি ৰাইজৰ তেখেতক আমি চিনা কৰিছোঁ দাঙি ধৰি। গতিকে সৰুটি ৰাইজৰ অত্যন্ত সহায় সহযোগিতা হাত পৰামৰ্শ আমি একান্তই কামনা কৰিছোঁ। আছে না পাক ৰানিং মাৰি আছে দেখা নাই সোমাই আছে ইমান ডোখৰ দেখা নাই সোমাই আহি আছে। এই যে আমি দুখেৰ এটি কথা জনাওঁ আমাৰ যথেষ্ট আমাৰ অতিথি আনন্দিত অতিথিবৃন্দ আহিছিল কিন্তু আমি সময়ৰ নাটনি হেতু আমি বহু আমাৰ অতিথিক চিনা পৰিচয় লাগি দিব নোৱাৰিলোঁ বা সকলোকে ভাষণ প্ৰদান কৰিবলৈ আমি সুবিধা দিব নোৱাৰিলোঁ। তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। প্ৰশ্ন আহিছে না যিহেতু আমি ব্যক্তিগতভাৱে আমি কাৰ্যসূচী আগবঢ়াই বিচাৰিছোঁ গতিকে সাজপাৰ পৰিধানৰ অবিহনে বাহিৰা ব্যক্তিক আমি আমাৰ নিৰ্দিষ্ট কৰি দিয়া আমাৰ বাউণ্ডাৰীৰ ভিতৰত বা আমাৰ সীমাৰ ভিতৰত প্ৰৱেশ নকৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। তালে সাহায্য বাবু কথা গতিকে আমি অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ বিনা অনুমতি যে কোনেও জাতীয় সাজপাৰ পৰিধান কৰাৰ অবিহনে আমাৰ বিহুতলী প্ৰৱেশ নকৰে। এইখিনি আমি আপোনাৰ সন্মুখত চিনাকি কৰিব বিচাৰিছোঁ। আমি পোনপটীয়া সম্প্ৰচাৰৰ পৰা আমন্ত্ৰণ জনাওঁ জনপ্ৰিয় নিউজ চেনেল প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় শ্ৰীযুত দেৱজিৎ ভূঞানে আমি আপোনাৰ লগত চিনাকি কৰিব বিচাৰিছোঁ। তেখেতে অশেষ ব্যস্ততাৰ মাজেৰে আহি আমাৰ মাজত ভ্ৰমণ কৰিছেহি পোনপটীয়া সম্প্ৰচাৰৰ বাবে। গতিকে আমি আপোনালোকৰ সদত চিনাকি কৰিব বিচাৰিছোঁ। আমি স্বাগতম জনাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় চেনেল প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় শ্ৰীযুত দেৱজিৎ ভূঞানে আমাৰ মাজত বুজিছে। তেখেতে এখন মৰম প্ৰদান কৰিছে আমাৰ পৰা আমি মৰম যাচিছোঁ আমি আদৰণি জনাইছোঁ। এয়া প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় শ্ৰীযুত দেৱজিৎ ভূঞানে তেখেতক আমাৰ তৰফৰ পৰা এখনি মৰম প্ৰদান গামোচাৰে স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ। আহি আছে যে আমি আছোঁ বুলি ইংগিতটো দি দিব এটা শিয়ালে হোৱা বোলে আৰু বাকীকেইটা কয় তই পুলি মাৰিলে ওপৰকে চাই মাৰিবি কাণৰ ওচৰত মাৰি থাকিবি কি বুলি থাকিব কাণখন অষ্টম বাৰ্ষিক ৰাতি বিহুতলী বিশিষ্ট আমন্ত্ৰিত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে আহি আমাৰ মাজত প্ৰদান কৰিছে।
গিয়া বুলি কৈছে এইখিনি আমাৰ ফাইলটো আহিলে দেই আমি সন্তানে ৰাতি পৃথিৱীৰ ৰাইজক তথা আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা বিভিন্ন দূৰ দূৰণিৰ পৰা আমাৰ ডেকাসকলক আমাৰ সন্তানে ডেকাসকলক আমি নিয়ম শৃংখলাৰ মাজেৰে শান্তি সম্প্ৰীতি অটুট ৰাখি আজি বিহু উপভোগ কৰিবৰ কাৰণে আনন্দ মতলীয়া হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অষ্টম দশক বলি দিছে আমাৰ কাকপথাৰ ৰাতি বিহুৱে এনেকুৱা এটা সময় আছিল মৰাণ জনগোষ্ঠীয়ে 7 দিন 7 ৰাতি ৰাতি বিহু উদযাপন কৰিছিল কিন্তু বিশেষ পৰিৱেশ পৰিস্থিতিলৈ চাই বৰ্তমান সময়ৰ পৰিৱেশ পৰিস্থিতিৰ দৃষ্টি দি আজি তাৰিখত আমি আনুষ্ঠানিকভাৱে হ'লেও এদিনীয়াকৈ আমাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত আমি ৰাতি বিহু উদযাপন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে আমাৰ ৰাতি বিহু উদযাপন হৈ আহিছে কোন মৰাণ বিহুটিৰ সক্ৰিয়তা যি বৈশিষ্ট্য নাচ গান সুৰ তালৰ যি বৈশিষ্ট্যপূৰ্ণ অতি আকৰ্ষণীয় গান নাচ গানৰ আমি জীয়াই ৰখাৰ কথা চিন্তা চৰ্চা কৰিছোঁ উঠি অহা নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক মানৱ বিকাশ গঠনৰ জৰিয়তে বৰ্তমান সমাজখনত হত্যা শিক্ষা ধৰ্মদাতা ব্যৱহাৰ এনে সময়ত আমি আমাৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিক মানৱ বিকাশ গঠনৰ জৰিয়তে সাম্য সত্য আৰু একতাৰ সমাজ আৰু হৃদয় পূজাৰ পৃথিৱী আমি সৃষ্টি কৰাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ জাকে ডেকা গাভৰু খেলপথাৰত প্ৰৱেশ কৰি আছে মূল বিহু পৰ্ব সপ্তাহ সময়ৰ পিছতে আৰম্ভ হ'ব আমাৰ দূৰ দূৰণিৰ পৰা অহা ডেকা গাভৰু ডেকাসকলে চাক চুৰি এটা সুন্দৰ লহৰ তুলিব এই লহৰৰ তালে তালে আমাৰ মৰাণ যুৱতীসকলে নাচোৰৰ লহৰাৰ ভংগীৰে তেখেতসকলে সগুচ্ছৰ জাৰি আনন্দত মজবুত হৈ প্ৰকৃতি লগত একাত্ম হৈ আনন্দ বহি প্ৰকাশ ঘটাব নাযায় ফিল্ডখনিত ৰাতি বিহু আপোনাৰ মোৰ হেঁপাহৰ ঐক্য সম্প্ৰীতি কেন্দ্ৰ উৎসৱৰ চবৰত ভাল পোৱা যাবৰ অন্তৰৰ নৈসৰ্গিক আগুণতাৰ পৰম্পৰাগত বিহুবিধৰ ৰাতি বিহু ইজ হাৰমনিয়াছ এডভেঞ্চাৰ অফ লাভ এণ্ড জয় ট্ৰেডিশ্যনেল এচেণ্ট আমি আপোনালোকক এই ৰাতি বিহুৰ পৰ্যায়লৈ স্বাগতম জনাইছোঁ ডেকা গাভৰুসকলক তেওঁলোকৰ বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰাত প্ৰচেষ্টা অব্যাহত ৰাখিছে কালিৰ পৰাই আৰু অনাগত দিনলৈকো তেওঁলোকে সাংস্কৃতিকতা এই মানসিকতাত জীয়াই ৰখাৰ আনুকূলতা কৰিব আমি আশাবাদী এই ৰাতি বিহুৱে অসমীয়া জনজীৱনৰ এক মাত্ৰা প্ৰদান কৰি অসমীয়া জীৱন যাত্ৰাক বহুদূৰ বহু জীৱনলৈ আগুৱাই লৈ যাব আমাৰ মাজত উপস্থিত হৈছেহি তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় শ্ৰীযুত হীৰাদিত্য চেতিয়াদেৱ তেখেতক আপোনাসকলৰ আগত চিনাকি কৰাই দিয়াৰ লগতে আমাৰ অনুষ্ঠানৰ মাজলৈ এখনি মৰাণ ফুলক অৱস্থাৰ আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ যুটীয়া সম্পাদক ভাৰতক মহাদেৱগণৰ জনাব এই আমাৰ মাজত হীৰাদিত্য চেতিয়াদেৱ আৰক্ষী অধীক্ষক তিনিচুকীয়া জিলা আমাৰ অনুষ্ঠানৰ মাজলৈ আমি আহ্বান জনাইছোঁ আমার মাজত উপস্থিত আছে ভারতীয় সেনাবাহিনীর মেজর আমি দেখে থাকো আমার অনুষ্ঠানের এখনই মৰাণ ফুলক গামোচা আদৰণি জনোৱাৰ লগত আপোনাৰ সকলো আগত পৰিচয় কৰাই দিছোঁ লগতে আপোনাৰ সকলো আগত চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সকলোৱে চিনাকি শ্ৰদ্ধাৰ বিকাশ বৰুৱা ডাঙৰীয়া
নাই ৰখা Pulang bukan lagi jalan. Lihat muluan sini. Pulang lagi tadi ya nak cinta menakut lagi gua. Factory bawah. ইয়াত যে স্বয়ং কৃষ্ণও আহিছে কিজানি কিমানখিনি বাহিৰতে আছে সোমোৱাই নাই বহুতখিনি বহি আছে মই ইয়াত আছো হৰি 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 নামটো কৈ দিয়া আকৌ নামটো নকওঁ